নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আজিৰ ভিডিঅ'টো পুৰুষসকলৰ বাবে আয়ুষ্মান ভৱৰ পুৰুষ দৰ্শকসকলে প্ৰায় এটা প্ৰশ্ন কৰে যে তেখেতসকলৰ কেৱল 10 পৰা 20 ছেকেণ্ডৰ ভিতৰতে ইজাকুলেশ্যন হয় যাৰ কাৰণে তেখেতসকলে বহুত দেৰিলৈকে ইৰেকশ্যন মেইনটেইন কৰিব নোৱাৰে সো তেখেতসকলে প্ৰশ্ন কৰে যে কেনেকৈ তেখেতসকলে বহুত দেৰিলৈকে ইৰেকশ্যন মেইনটেইন কৰিব পাৰিব আৰু যাতে ইজাকুলেশ্যন বহুত পলমকৈ হয় তাৰ ওপৰত কথা পাতিম আজি যৌন ক্ৰিয়াৰ সময়ত প্ৰতিবাৰে নাইবা ম্যাক্সিমাম টাইম মানে প্ৰায়ভাগ সময়ত যেতিয়া আপুনি যৌন ক্ৰিয়া কৰিবলৈ আৰু আপুনি পেনেট্ৰেট কৰে তেতিয়া 1 মিনিট নহওঁতে মানে প্ৰায় 10, 20, 30 ছেকেণ্ডৰ ভিতৰত যদি আপোনাৰ বীৰ্যপাত হয় নতুবা যদি আপুনি বহুত দেৰিলৈকে আপোনাৰ ইজাকুলেশ্যনক ৰখাই থব নোৱাৰে তেতিয়াহ'লে বুজিব হয়তো আপোনাৰ প্ৰিমেচিউৰ ইজাকুলেশ্যনৰ সমস্যা আছে যাক অসমীয়াত কোৱা হয় শীঘ্ৰ পতন বুলি আৰু শীঘ্ৰ পতনৰ সমস্যা মানে আপুনি ষ্ট্ৰেছ ফিল কৰিব ফ্ৰাষ্ট্ৰেশ্যন হ'ব খং উঠিব আৰু লগতে সেক্সুৱেল ইন্টিমেসি মানে যৌন ক্ৰিয়া কৰিব আপোনাৰ মন নাযাব প্ৰিমেচিউৰ ইজাকুলেশ্যনৰ যে সমস্যা সেই সমস্যাত এজন পুৰুষৰ সাইকোলজিক্যাল এণ্ড বায়োলজিক্যাল ফেক্টৰে এটা খুব ইম্পৰ্টেণ্ট ৰোল প্লে কৰে মানে আপোনাৰ মানসিক স্থিতি কেনেকুৱা আপোনাৰ শাৰীৰিক অৱস্থা কেনেকুৱা সেই বস্তুবোৰে এটা প্ৰমুখ ভূমিকা অৱলম্বন কৰে পুৰুষসকলে শীঘ্ৰ পতনৰ সমস্যাৰ কথা কাৰো লগত আলোচনা কৰিব নিবিচাৰে তেখেতসকলে লাজ কৰে ভাবে এই বিষয়ে যদি মই কাৰোবাৰ লগত আলোচনা কৰোঁ তেতিয়াহ'লে মোৰ ওপৰত হাঁহিব কিন্তু টেনচন ল'বলগীয়া কোনো কথাই নাই কাৰণ প্ৰিমেচিউৰ ইজাকুলেশ্যন যাক অসমীয়াত শীঘ্ৰ পতন বুলি কোৱা হয় এইটো এটা খুবেই সাধাৰণ এটা খুবেই কমন কণ্ডিশ্যন তাক বহুত ধুনীয়াকৈ ট্ৰিট কৰিব পাৰি খুব আৰামছে আপুনি এই সমস্যাক দূৰ কৰিব পাৰে সেক্সোলজিষ্টক দেখুৱাই আপোনালোকে মেডিচিন ল'ব পাৰে কাউন্সেলিং কৰিব পাৰে নাইবা এনেকুৱা সেক্সুৱেল টেকনিক্স আহে যাৰ সহায়ত আপোনালোকৰ বীৰ্যপাতক আপুনি ডিলে কৰিব পাৰে মানে যাতে পলমকৈ বীৰ্যপাত হয় তাৰো টেকনিক্স আছে ইয়াৰে যিকোনো এটা সমাধান নাইবা গোটেইকেইটা সমাধানক কম্বাইন কৰি আপুনি আপোনাৰ আৰু আপোনাৰ পাৰ্টনাৰৰ যৌন জীৱনক ইম্প্ৰুভ কৰিব পাৰে আৰু শুনক হা ৰাতিৰ 8 ঘণ্টাৰ টোপনি মানে গুড নাইট স্লিপ বহুতেই বেছি ইম্পৰ্টেণ্ট ইয়াৰ লগতে আপোনালোকে ডেইলি 1 আৱাৰকে ব্যায়াম কৰক নাইবা য়োগা কৰক প্ৰিমেচিউৰ ইজাকুলেশ্যনৰ সমস্যা দূৰ কৰিবলৈ আপোনালোকে পেলভিক ফ্লোৰ এক্সাৰচাইজ কৰিব পাৰে মানে এই অংশখিনি যে ইয়াক ষ্ট্ৰেন্থেন কৰিব লাগিব আৰু ইয়াৰ ওপৰত অলৰেডি ভিডিঅ' মই বনাইছোঁ চেনেলত আপলোডেড আছে আপোনালোকে চাই ল'ব যেতিয়া আপুনি পেলভিক ফ্লোৰ এক্সাৰচাইজ কৰিব তেতিয়া আপোনাৰ যৌনাংগৰ আশে-পাশে থকা মাসল দেন আপোনাৰ যৌনাংগ সেই আটাইবোৰ বস্তু বহুত বেছি শক্তিশালী হৈ পৰিব যৌনাংগলে তেজৰ চলাচল বৃদ্ধি হ'ব তাৰ কাৰণে কি হ'ব আপোনালোকৰ যৌনাংগটো ষ্ট্ৰেন্থেন হ'ব যাৰ ফলত আপোনালোকে ইৰেকশ্যনক আৰু বেছি সময় ধৰি ৰাখিব পাৰিব ৰাতিৰ টোপনি আৰু ব্যায়াম বহুতেই বেছি ইম্পৰ্টেণ্ট ইয়াৰ বাহিৰেও মই এতিয়া ডায়েটৰ কথা ক'ম সদায় ৰাতিপুৱা আৰু ৰাতি আপোনালোকে এগিলাচকে গৰম গাখীৰ খোৱা কৰক ফ্ৰাইড ফুড বহুত বেছি স্পাইচি ফুড মানে মছলাযুক্ত খাদ্য ভজা পোৰা সেই খাদ্যবোৰ খোৱা বন্ধ কৰক পুষ্টিকৰ খাদ্য আৰু ব্যায়ামেৰে আপুনি শীঘ্ৰ পতনৰ সমস্যা দূৰ কৰিব পাৰে তেন্তে আজিলৈ আহিছোঁ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেল্ডি লাভ ইউ অল